ছয়গাঁও জালুকবাৰীৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধিক্ষেত্ৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ পশ্চিমে অৱস্থিত ছয়গাঁও। নান্দনিক পৰিৱেশৰ আন এটি নাম যেন ছয়গাঁও। দক্ষিণ কামৰূপবাসীৰ বাবে ছয়গাঁও মাত্ৰ এডোখৰ ঠাই নহয়, ছয়গাঁও মাত্ৰ এটি নাম নহয়। তেওঁলোকৰ বাবে ছয়গাঁও হৈছে আৱেগ, ছয়গাঁও হৈছে তেওঁলোকৰ বাবে স্বাভিমান। বিভিন্ন জাতি জনগোষ্ঠী তথা ধৰ্মাৱলম্বী লোকৰ সমাহাৰেৰে ছয়গাঁও বাৰেৰ অসমীয়া কৃষ্টি সংস্কৃতিৰে ভৰপূৰ। ছয়গাঁও হৈছে অনৈক্যৰ মাজত ঐক্য, ছয়গাঁও হৈছে সমন্বয়ৰ বৰভেটি। ছয়গাঁৱৰ বুকুৰে বৈ গৈছে কলহী, যিয়ে কঢ়িয়াই আশাৰ ৰেঙনি। দক্ষিণ কামৰূপৰ মাজেৰে বৈ গৈ কলহী মিলিত হৈছে মহাবাহু ব্ৰহ্মপুত্ৰৰ লগত। বাৰেৰ অসমীয়া সংস্কৃতিৰ উপৰিও ছয়গাঁও পাহাৰ, নদী, মঠ মন্দিৰ, ৰজাদিনীয়া কীৰ্তিচিহ্নৰে ভৰপূৰ। ঐতিহ্যমণ্ডিত চন্দিকা দেৱালয় ছয়গাঁৱৰ প্ৰাণস্বৰূপ। বৰ্তমান চন্দিকা দেৱালয় পৰ্যটক তথা দৰ্শনাৰ্থীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। আধুনিক প্ৰযুক্তিবিদ্যাৰে চন্দিকা দেৱালয়ক আটক ধুনীয়া কৰি তোলা হৈছে। মূল মন্দিৰত মা চন্দিকাৰ বিগ্ৰহত সদায় পূজা অৰ্চনা কৰা হয়, লগতে নিতৌ ভক্তৰ সমাগম দেখা যায়। শিৱসিংহৰ শিলালিপিয়ে চন্দিকা দেৱালয়ৰ ভূমিদান আৰু ৰাজ অনুগত্য লাভৰ কথা প্ৰমাণ কৰে। অসমৰ আন পীঠসমূহতকৈ এই পীঠৰ অৱস্থান দিশ ভিন্ন আৰু তাৰ লগতো জড়িত আছে চান্দ সদাগৰ কেন্দ্ৰিক কিছু আখ্যান। উত্তৰ দিশত অৱস্থিত কাৰণে এই পীঠক উত্তৰা চন্দিকা পীঠ হিচাপেও জনা যায়। মূল মন্দিৰত পূজা অৰ্চনা কৰাৰ উপৰিও ইয়াত ভগৱান শিৱ, ভগৱান গণেশ আৰু দুৰ্গা দেৱীৰ মন্দিৰো অৱস্থিত। চন্দিকা দেৱালয়ৰ দুৰ্গা পূজাৰ মাদকতাই সুকীয়া। দুৰ্গা পূজাৰ সময়ত ইয়াত হাজাৰ হাজাৰ ভক্তৰ সমাগম দেখা যায়। বৰ্তমানৰ এই ছয়গাঁওখন এসময়ত চান্দ সদাগৰৰ চম্পকনগৰ হিচাপে পৰিচিত আছিল। শুনামতে ৰজা চন্দ্ৰধৰে তেওঁৰ ৬ পুত্ৰৰ মাজত চম্পক ৰাজ্যৰ ৬ ভাগ কৰাৰ বাবে কালক্ৰমত ঠাইখিনিৰ নাম হয় ছয়গাঁও। এটা সময়ত কালৰ হাতত চম্পকনগৰ ধ্বংসপ্ৰাপ্ত হয় আৰু চম্পকনগৰৰ কীৰ্তিচিহ্ন হিচাপে মাত্ৰ চান্দ সদাগৰে নিৰ্মাণ কৰা মেৰঘৰৰ অৱশিষ্ট আজিও ছয়গাঁৱত পৰিদৃশ্যমান হৈ আছে। বিভিন্নজনৰ মত অনুসৰি ইয়াত বেলেগ বেলেগ সময়ৰ দুটা মন্দিৰৰ সম্ভেদ পোৱা গৈছিল। সম্ভৱতঃ এটা ১১০০-১২০০ শতিকাৰ আৰু আনটো সম্ভৱতঃ ১৬০০ শতিকাৰ। পৰৱৰ্তী সময়ত আহোম স্বৰ্গদেউ শিৱসিংহই তাত এটা ধুনীয়া মন্দিৰ নিৰ্মাণ কৰে যদিও পিছলৈ সেই মন্দিৰটো ভাঙি যায়। এতিয়া যদি ইতিহাসৰ পৃষ্ঠা লুটিয়াই বহু বছৰ আগলৈ ঘূৰি যাওঁ, জনশ্ৰুতি মতে লক্ষীন্দৰৰ পিতা চান্দ সদাগৰ আছিল ভগৱান শিৱৰ একনিষ্ঠ ভক্ত। আনহাতে তেতিয়ালৈকে শিৱৰ কন্যা সৰ্পদেৱী মনসাও কতো পূজিত হোৱা নাছিল। মনসাৰ পিতা শিৱে তেওঁক কয় যে কোনোবা ভক্তিমান শিৱৰ ভক্তই প্ৰথম মনসাৰ পূজা কৰিলেহে মৰ্ত্যত মনসা পূজাৰ প্ৰচলন সম্ভৱ হ'ব। তেতিয়াই মনসাই চান্দ সদাগৰক নিৰ্বাচন কৰি মনসা পূজাৰ আয়োজন কৰিবলৈ কয় যদিও চান্দ সদাগৰে একেচাতে মনসাৰ প্ৰস্তাৱক নাকচ কৰে। তেতিয়াই মনসা দেৱী সদাগৰক অভিশাপ দিয়ে আৰু দেৱীৰ অভিশাপৰ ফলতে লক্ষীন্দৰক বাদ দি সদাগৰৰ এজন এজনকৈ পুত্ৰ সৰ্পদংশনত নিহত হয়। শেষত উপায়বিহীন হৈ সদাগৰে লক্ষীন্দৰৰ বিবাহৰ সময়ত দেৱতা বিশ্বকৰ্মাৰ সহায়ত এটা মেৰঘৰ তৈয়াৰ কৰে। বৰ্তমান মেৰঘৰটোৰ ভগ্নাৱেশ টুকুৰাবোৰ পুৰাতত্ত্ব বিভাগে সুন্দৰকৈ সজাই পৰাই তুলিছে। লগতে কীৰ্তিচিহ্নসমূহক সংৰক্ষণ কৰি তাৰ ওপৰত তাঁৰৰ বেৰ দিয়া হৈছে। মেৰঘৰৰ ওচৰৰ প্ৰায় এবিঘামান মাটি বৰ্তমান সংৰক্ষণ কৰা হৈছে আৰু এই সংৰক্ষণৰ দক্ষিণ ফালে পুৰাতত্ত্ব বিভাগে এটি সুন্দৰ পকী ঘৰ বনাই দিয়ে। ভিতৰচৰাৰ সন্মুখ ভাগতে পকীবেৰৰ ওচৰতে পুৰাতত্ত্ব বিভাগে স্মৃতিচিহ্ন হিচাপে ওখকৈ এখন ফলক বনাই দিয়ে।
চান্দ সদাগৰৰ মেৰঘৰৰ ভগ্নাৱেশ কিছুমানক এটি সৰু ঘৰ বনাই তাৰ ভিতৰত ভাগ ভাগকৈ সংৰক্ষণ কৰা হৈছে। মেৰঘৰৰ প্ৰাংগণত অৱস্থিত শিৱ মন্দিৰটোৰ নিৰ্মাণ শৈলী মধ্যযুগী শৈলীৰ সৈতে একে। গৰ্ভগৃহত শিৱলিংগৰ অৱস্থানে পৰম্পৰাগত অসমৰ মঠ মন্দিৰৰ শৈলীক প্ৰতিনিধিত্ব কৰে। শিলত কটা চামুণ্ডা কালী আৰু সূৰ্যৰ মূৰ্তিৰ উপৰিও ইয়াত আৱিষ্কৃত বেউলা লক্ষিন্দাৰৰ আলিংগনৰত মূৰ্তিৰ উদ্ধাৰে খননৰ প্ৰয়োজনীয়তাকে দৰ্শায়। 1960 চনত মেৰঘৰৰ দক্ষিণ ফালে LP স্কুল এখন বনোৱা হয়। ইয়াৰ কাষতে 1990 চনত এটি পুথিভঁৰাল স্থাপন কৰা হয়। মেৰঘৰৰ ওচৰতে থকা শিৱ আৰু কালী মন্দিৰত আগৰ পৰাই মঠপেৰীয়া ৰাইজে মিলি প্ৰত্যেক বছৰে শিৱৰাত্ৰি পালন কৰে। ছয়গাঁৱৰ এক পবিত্ৰ স্থান হ'ল গিৰি গোবৰ্ধন। জনবিশ্বাস অনুসৰি ইয়াত গৰু আৰু মানুহৰ চিহ্ন দেখিবলৈ পোৱা গৈছিল আৰু সেইবোৰ শ্ৰীকৃষ্ণই চৰোৱা গৰু আৰু পদচিহ্নসমূহ শ্ৰীকৃষ্ণৰ বুলি মানুহে বিশ্বাস কৰিছিল। সময়ৰ হাতত খোজবোৰ বিলুপ্ত হ'বলৈ ধৰে যদিও একাংশ ধৰ্মপন ৰাইজে পদচিহ্নসমূহ ৰক্ষা কৰাৰ লগতে ঐতিহ্য ৰক্ষাৰ বাবে পাহাৰখনত এটি বিষ্ণু মন্দিৰ নিৰ্মাণ কৰে। ইয়াৰ পিছতে বিষ্ণু মন্দিৰৰ পূবফালে গঢ়ি তোলা হয় এটি শিৱলিংগ আৰু শিৱলিংগৰ পূবফালে গঢ়ি তোলা হয় এটি হৰ পাৰ্বতী গণেশ মন্দিৰ। গিৰি গোবৰ্ধনৰ চাৰিওফালে আপুনি দেখিব সেউজীয়া ভৰপূৰ এখনি সুন্দৰ পৃথিৱী। বৰ্তমান এই পাহাৰখনলৈ অসংখ্য ভক্তপ্ৰাণ ৰাইজ তথা পৰ্যটক অহা দেখিবলৈ পোৱা যায়। বিশেষকৈ মাঘ মাহৰ পহিলা দিনটোত গিৰি গোবৰ্ধন পাহাৰত অসংখ্য ভক্তৰ সমাগম হয়। গিৰি গোবৰ্ধনৰ প্ৰাকৃতিক পৰিৱেশ শব্দৰে বৰ্ণনা কৰাটো ইমান সম্ভৱপৰ নহয়। বৰ্তমান গিৰি গোবৰ্ধন পাহাৰখনৰ নামনি অংশত স্থানীয় ৰাইজে মিলিত হৈ ৰাস মহোৎসৱ অনুষ্ঠিত কৰে। ছয়গাঁৱৰ দক্ষিণ দিশত 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 27 কিলোমিটাৰ দূৰত্বত অসম মেঘালয় সীমান্তত অৱস্থিত উকিয়াম হৈছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এটি জনজাতি অধ্যুষিত অঞ্চল। মেঘালয়ৰ পৰা বৈ অহা ঘাগা, শ্ৰী আৰু দ্ৰোণ এই তিনিখন নদীৰ সংগমস্থল, যাক ত্ৰিবেণী সংগম বুলি কোৱা হয়। ডিচেম্বৰ মাহৰ পৰা উকিয়াম পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকে উকিয়ামৰ সৌন্দৰ্য উপভোগ কৰি আপ্লুত হৈ পৰে। বনভোজৰ বাবে উপযোগী উকিয়াম হৈছে এখন সুন্দৰ আৰু পৰিষ্কাৰ ঠাই। উকিয়ামৰ সেউজীয়া প্ৰকৃতি প্ৰতিটো মুহূৰ্তত পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। জনগোষ্ঠীয় লোকসকলৰ একতা আৰু উকিয়ামৰ প্ৰাকৃতিক সৌন্দৰ্যই প্ৰতিজন পৰ্যটককে কৈ যায় উকিয়ামৰ সৰলতা আৰু প্ৰকৃতিৰ সেউজীয়াৰ কথা। ৰাস পূৰ্ণিমাৰ পৰাই আৰম্ভ হয় ছয়গাঁও ৰাস মহোৎসৱ। শিল্পীৰ হাতৰ পৰশত ছয়গাঁৱত প্ৰাণ পাই উঠে শ্ৰীকৃষ্ণৰ লীলা। কিন্তু ছয়গাঁৱৰ ৰাসত অকল ৰাধা কৃষ্ণ বা দেৱ দেৱীৰ মূৰ্তিয়েই নাথাকে। ছয়গাঁৱৰ ৰাসত থাকে আদৰ্শ, ছয়গাঁৱৰ ৰাসত থাকে মানৱতা। ছয়গাঁও ৰাস মহোৎসৱ হ'ল সাৰ্বজনীন, য'ত জাতি ধৰ্ম উচ্চ নিচ সকলো পৰিহাৰ কৰি সমিলমিলৰ এক সুন্দৰ বাৰ্তা বহন কৰে। বৰ্তমান ছয়গাঁও ৰাস মহোৎসৱ অসমৰ এখনি আগশাৰীৰ ৰাস মহোৎসৱ, যিয়ে সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশতো বহু পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰে। এই সৰু ভিডিঅ'টিৰ জৰিয়তে ছয়গাঁৱৰ দৰে ঐশ্বৰ্যময় ঠাই এখনক বিৱৰণ কৰাটো সম্ভৱপৰ নহয়। পৰৱৰ্তী পৰ্যায়ত ছয়গাঁৱৰ বিষয়ে কিছু নতুন নতুন তথ্য দিবলৈ আমি চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টি ইমানতেই সামৰণি মাৰিছোঁ। ধন্যবাদ।